ফ্ৰেণ্ডছ, আমি এতিয়া যাবলৈ ওলাইছোঁ এখন পূজা চাবলৈ। মানে আমাৰ পৰা বেছি দূৰ নহয়, অলপ দূৰতে। ঠাণ্ডা কথা পূৰা জেকেট টেকেট লৈ মানে যাব লাগিব। গাড়ী চলালে মানে ঠাণ্ডা লাগে ন, সেইটো কাৰণে জেকেট পিন্ধি ওলাইছোঁ। চাই দিয়ক পিছলৈকে ভিডিঅ'টো। এইখিনি সময়ত সকলো সৰু ল'ৰা ছোৱালী ডেকা বুঢ়া ঢোল পেঁপা বজাই ফূৰ্তি কৰে সকলোৱে। এইখিনি সময়ত ডালা ঘোৰা পৰ্ব বুলি কোৱা হয়। এইখিনি ঠাইত মানে ডাঙৰকৈ প্ৰতিমা বনোৱা হয়। এইবাৰ মানে লকডাউনৰ কাৰণে ঘট পূজা কৰা হৈছে, ইয়াতে প্ৰতিমা নবনালে এইবাৰ। তেনেকৈ চাইও ভাল লাগিছে। হ'ল এতিয়া আমি ঘৰত যাব ওলাইছোঁ আৰু লাহে লাহে যাই থাকোঁ ঘৰলৈ। এতিয়া ৰাতিও হৈ আহিছে।
শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব প্ৰেছ